আৰু তোমাৰ চাৱনি টিভনি একেহি নিচা একেহি নিচা তাই জানি ভাত খাওঁতে নমস্কাৰ বন্ধুসকল, আশা কৰোঁ সকলো ভালে আছে। আমি তেলগম কেন্দ্ৰীয় বসন্ত উৎসৱৰ পৰা আজি ওলাইছোঁ কচুপথাৰ যাম। আৰু কচুপথাৰত এতিয়া আমি অসমৰ প্ৰখ্যাত বিহুৱা যিজনেই হ'ল বিপুল চেতিয়া ফুকন, তেওঁক আমি নিমন্ত্ৰণ কৰিবলৈ গৈছোঁ শোভাযাত্ৰাৰ কাৰণে। আমাৰ লগত সকলো আছে, ককাইদেউ আছে, এইফালে পিছফালে সকলো মানুহ আছে। তো ভিডিঅ'টো শেষলৈকে চাই থাকক, নিশ্চয় ভাল পাব। আমি বৰ্তমান আহি আছোঁ। আহি আমি কোনটো ৰাস্তা আছিলে এইটো? খুমটাই ৰাস্তাইদি আহি আছোঁ। আগফালে দেখিছে আমাৰ পিংগুদাই চলাই আছে, সকলো বহি আছে আৰু হেঁপাথেপি। আমি আহি বিপুল চেতিয়া ঘৰৰ পদূলিমুখ পালোহি। এতিয়া সকলো ওলাই আহিছে, দেখুৱা। এয়া কেন্দ্ৰীয় বসন্ত উৎসৱৰ সকলো বিষয়ববীয়া। আমি এতিয়া যাম বিপুল দাৰ ওচৰলৈ। এখন মাৰি থৈ আহিব, আপুনি মাৰি থৈ মই গৈছোঁ। এয়া বিপুল দা এটা ঘৰ পালোহি। খুব ধুনীয়া ধুনীয়া ফুল, এয়া চাওক কি ধুনীয়া। এয়া আহিয়ে জাপিতে দিছোঁ বিপুল দাৰ ঘৰত। এয়া বিপুল দাৰ ঘৰত। এইয়া বিপুল দা ওলাই আহিছে। এইয়া আমাৰ বিপুল দা আহিছে। এইয়া ভালনে? ঠিকে আছে ন? হৈছে চাগে তেখেতৰ চলিলে নি? বঢ়িয়া। আমি আগতীয়াকৈ বহাগ বিহুৰ শুভেচ্ছাটো আপোনাক জনালো। ধন্যবাদ চৰকাৰে মই দিছোঁ। আমি বৰ্তমান বিপুল দা ঘৰত আছোঁ। এয়া বিপুল দা আমাৰ লগত আছে। তেলগম কেন্দ্ৰীয় বসন্ত উৎসৱৰ সকলো কমিটিৰ বিষয়ববীয়া আছে আৰু আমাৰ লগত আছে মৰমৰ বিপুল দা। আৰু এইবাৰ প্ৰথমতে আপোনাক বিহুৰ শুভেচ্ছাটো জনালোঁ। আৰু আপুনি এটা ধুনীয়া ডাইলগ এটা দিয়ক। ডাইলগ এটা দিম মই বাৰু। কিনো যে কি কিছুমান আকৌ হয় বোৱাৰী কিনি চাবা খেল ল'ৰা ছোৱালীবোৰ স্কুলত থৈ পাতে বিয়লি মেল হাঁহি মনাই শুনিছনে নাই ইজনী ভাবে সিজনী কিবা কথা পাতি বেলেগ মতালৈ পলাই গুচি যায়। খুব সুন্দৰ আচলতে। আৰু এতিয়া বিপুল দাই এটা বিহু গাব। এয়া বিপুল দাৰ লগতে সকলো বিষয়ববীয়া কথা পাতিছে খুব সুন্দৰকৈ। এয়া বিপুল দাৰ লগত। এয়া বিপুল দাৰ ঘৰত দেখিছেনে কপৌ ফুল পুৰা ফুলি আছে, দেখিছেনে? এইফালে চাওক, এইফালে কপৌ ফুল ফুলি আছে। এয়া চাওক, এয়া আমাৰ বিপুল দা। ভেৰি গুড। আৰু এটি বিস্কুট মই খাই দিওঁ পুট বুলি। আহিছো দেই, যাওঁ ককাই। পিতাই, তুই ককাই নহয় পিতাই যাওঁ। এয়া পঠিয়ালে মোক ক'বহি। হ'ব। আৰু কিবা ক'ব আছে? যাওঁ দেই, ফোন কৰিম। হেৰি থেংক ইউ ভেৰি মাছ। সৰু মাগুৰ মাছ, ডাঙৰ মাগুৰ মাছ আজিকালি পাবলৈ নাই, সেইকাৰণে চব সৰু মাছ। ক'লৈ গৈছিলে আপুনি? গুৱাহাটী গ'লোঁ। হয়, মই শ্বিলঙলৈ গৈছিলোঁ ছোৱালী চাবলৈ। মই গম পালোঁ। ছোৱালী চাবলৈ, ছোৱালী নাচাই পাগলী চালোঁ গুৱাহাটী পল্টন বজাৰত গৈ। হয় নেকি? নগাঁৱলৈ গৈছিলোঁ মই টেক্সি আনিবলৈ। লখিমপুৰলৈ গৈছিলোঁ মই টেক্সি আনিবলৈ। কিনিবলৈ টেক্সি নাপায়, মেক্সি চালোঁ, মানুহ জনিলে। এই মাইকীত দিলি আনি আৰু এটা আছিলে মনত পেলাব আপোনাৰ মনত পেলা। এইটো পালচাৰ এখন চলাই চাব মন। হয়, তিনিআলি মূৰতে গৈ বন্ধুৰ সংগে পাই মোবাইলত বহি চিগাৰেট থপি ছোৱালীবোৰ জোকায়। চিগাৰেট থপিহে ছোৱালী জোকায়, বেলেগ কেনে জোকায়? আৰু কিবা আছে নেকি? আৰু কিবা আছে? আৰু এটা জানে কিবা আপোনাৰ ক'লেই ভাল লাগে। এতিয়া আমাৰ কাৰণে একদম বিহু কলি এটা গাওক। পুৰণিকৈ মাত কৰিব নিদিয়ে। একো নহয়। পুৰণিকৈ কলহলাও পানী আৰু তোমাৰ চাৱনি টিভনি একেহি নিচা তাই জানি ভাত খাওঁতে শুওঁতে লগ কেনেৰা হয়। এটাই মূৰধৰে গৈ। ধন্যবাদ জনাইছোঁ। আপোনাৰ দীৰ্ঘায়ু কামনা কৰিছোঁ। ধন্যবাদ জনাইছোঁ আপোনালোককো ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ জনাইছোঁ। আৰু যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰক। আৰু 18-19 আকৌ কৈছোঁ 18-19 তেলগম কেন্দ্ৰীয় বসন্ত উৎসৱ সকলোকে সাদৰেৰে নিমন্ত্ৰণ জনালোঁ। ধন্যবাদ। জয় অসম। গাড়ী বেক কৰিলে মাত দিয়ে ন? চাবি কিন্তু মানে কেলে
চাবি কিন্তু আকৌ পিছফালে চাবি অঁ চাবি কিন্তু আচ্ছা ভাল মাছ খাবলৈ আহিম আকৌ দেই জাল পতাই দিন অঁ